নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আহি থকা এক্সামৰ প্ৰিপাৰেচন কৰি আছে মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় চাইছে তাত মই প্ৰথম এনচিয়েন্ট ইণ্ডিয়া সিৰিজটো কমপ্লিট কৰিলো A to Z সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হোৱাকৈ মই এনচিয়েন্ট ইণ্ডিয়া সিৰিজটো আপোনালোকক আগবঢ়াই দিছিলো হেতু আপোনালোকে বহুত ভাল পালে ভাল পাই মোক ভাল কমেন্ট কৰিলে আৰু তাৰ পিছতে মই জিকে কেনেকৈ ট্ৰিকৰ সহায়ত মনত ৰাখিব পাৰো তাৰ কিছুমান ট্ৰিক আপোনালোকক দিলো আৰু সেই ট্ৰিকসমূহ চাই বহুত কিজনে মোক কমেন্ট কৰিছে ভাল কমেন্ট কৰিছে গতিকে হেবোৰ চাই মোৰ ভাল লাগিছে আৰু মই এনেদৰে যাতে আৰু ভিডিঅ' আগবঢ়াই যাব পাৰো তাৰ কাৰণে আপোনালোকে সদায় সাপোৰ্ট কৰি যাব আৰু আজি ভিডিঅ'টো আজি মই যেটো ভিডিঅ' লৈ আহিছো এটো জিওগ্ৰাফিৰ ওপৰত লৈ আহিছো জিওগ্ৰাফি আজি প্ৰথমটো ভিডিঅ' হ'ব আৰু এই ভিডিঅ'টোত বায়ুমণ্ডল অৰ্থাৎ এটমস্ফিয়াৰৰ সম্পূৰ্ণ টপিকটো আমি আজি কভাৰ কৰিম আৰু আজি ভিডিঅ'টোত মই কনসেপ্ট প্লাস ট্ৰিক দুইটা মিক্স কৰি ভিডিঅ'টো আনিছো আৰু আজি ভিডিঅ'টো পেইড ভিডিঅ' হ'ব আজি ভিডিঅ'টো ফ্ৰী ভিডিঅ' নহয় আজি ভিডিঅ'টো পেইড ভিডিঅ' হ'ব কেনেকৈ পেইড ইয়াৰ মূল্য কিমান হেতু আপোনালোকে ভিডিঅ'টোৰ মাজত গম পাব কিন্তু আজি ভিডিঅ'টো পেইড ভিডিঅ' হ'ব আৰু আজি মই বায়ুমণ্ডল পাৰ্টটো পঢ়াম টোটাল দুটা ভিডিঅ' হ'ব গতিকে দুইটা ভিডিঅ' আপোনালোকে চাব এই ভিডিঅ' দুটা চোৱাৰ পিছত আপোনালোকৰ বহুতখিনি কনসেপ্ট ক্লিয়াৰ হ'ব আৰু আগতে নজনা বহুতখিনি বস্তু আপোনালোকে শিকিবলৈ পাব আৰু ভিডিঅ'টো আপোনালোকে চাওঁতে লগত বহি আৰু কলম লৈ ভিডিঅ'টো চাব কাৰণ মই যিবোৰ নোট দিওঁ সেই নোটখিনি হল আপোনালোকে বহিত লিখি যাব সো আহক ভিডিঅ'টো আৰম্ভ কৰো এতিয়া বায়ুমণ্ডল কি বায়ুমণ্ডলটোক ইংৰাজীত কি বুলি কয় এটমস্ফিয়াৰ বুলি কয় এতিয়া বায়ুমণ্ডলটো কি পৃথিৱী পৃষ্ঠক যিটো বায়ুৰ আৱৰণে আৱৰি আছে এখন আমাৰ পৃথিৱী পৃষ্ঠক যিটো বায়ুৰ আৱৰণে আৱৰি আছে তাক কি বুলি কোৱা হয় বায়ুমণ্ডল বুলি কোৱা হয় ঠিক আছে এখন আমাৰ আৰ্থ আৰু ইয়াক যিখন বায়ুৰ আৱৰণে আৱৰি আছে তাক কি বুলি কোৱা হয় বায়ুমণ্ডল বুলি কোৱা হয় বায়ুমণ্ডলটো কিহেৰে গঠিত বায়ুমণ্ডলত কি আছে গেছ আছে ওয়াটাৰ ভেপাৰ আছে ধূলিকণা আছে এইবোৰ লগ লাগি আমাৰ বায়ুমণ্ডলটো গঠন হৈছে মানে এটমস্ফিয়াৰটো গঠন হৈছে আৰু এই এটমস্ফিয়াৰত কি কম্পোজিশন আছে মানে কি লগ হৈ এটমস্ফিয়াৰটো গঠন হৈছে তাৰ বিষয়ে আমি এতিয়া চাম প্ৰথম চাম আমাৰ গেছ কি গেছ আছে মুখ্য গেছসমূহ কি এতিয়া প্ৰথম হৈছে কি আমাৰ নাইট্ৰজেন বায়ুমণ্ডলত থকা এটা গেছৰ নাম কি হৈছে নাইট্ৰজেন তাৰ পিছত আহিল আমাৰ অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড আৰু মই কি কলো আপোনালোকক ওয়াটাৰ ভেপাৰ আৰু ধূলিকণা থাকে আমাৰ বায়ুমণ্ডলত এতিয়া নাইট্ৰজেন গেছ কিমান আছে বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণটো হৈছে 78% বায়ুমণ্ডলত যিবোৰ গেছ আছে সেই গেছসমূহৰ ভিতৰত 78% কি আছে নাইট্ৰজেন আছে অক্সিজেন কিমান আছে অক্সিজেন আছে 21% বায়ুমণ্ডলত যিমানবোৰ গেছ আছে তাৰ ভিতৰত 21% কি আছে অক্সিজেন আছে তাৰ পিছত আহিল আমাৰ আৰ্গন আছে 0.90% কিমান আছে 0.90 খুবেই কম তাৰ পিছত আহিল আমাৰ কি কাৰ্বন ডাই অক্সাইড গেছ কিমান আছে 0.03 এইখিনিলৈকে ক্লিয়াৰ এতিয়া আমাৰ এক্সামত কোৱেশ্চন আহিব পাৰে যে বায়ুমণ্ডলত কোনবিধ গেছ সকলোতকৈ বেছি পৰিমাণে আছে তাৰ এনসাৰ কি হ'ব নাইট্ৰজেন আৰু কিমান আছে বুলি যদি কোৱেশ্চন আহে আমি কি লিখিব লাগিব 78% বা আমি যিটো গেছ উশাহত লৈ আছো আৰু নিশাহত এৰি আছো উশাহত লোৱা গেছটোৰ নাম কি হৈছে অক্সিজেন নিশাহত যিটো গেছ আমি এৰি দি আছো তাক কি বুলি কোৱা হয় কাৰ্বন ডাই অক্সাইড সো অক্সিজেন বায়ুমণ্ডলত কিমান % আছে বুলিও আমাৰ এক্সামত কোৱেশ্চন আহিব পাৰে ইয়াৰ এনসাৰ হ'ব 21% আৰু কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত কিমান আছে বুলি কোৱেশ্চন যদি আহে আমাৰ এনসাৰ হ'ব 0.03% এইখিনিলৈকে ঠিকে আছে অক্সিজেনৰ ৰাসায়নিক সংকেতটো কি কেমিক্যাল ফৰ্মুলা অফ অক্সিজেনটো কি হৈছে O2 মানে কি অক্সিজেন ঠিক আছে তাৰ পিছত কাৰ্বন ডাই অক্সাইডৰ কেমিক্যাল ফৰ্মুলা কি ৰাসায়নিক সংকেত কি CO2 কি বুলি গম পালো CO2 নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি N2 এইখিনিলৈকে আপোনালোকে মনত ৰাখি যাব তাৰ পিছত আৰু কি থাকে আমাৰ বায়ুমণ্ডলত ওয়াটাৰ ভেপাৰ থাকে আৰু ধূলিকণা থাকে ঠিক আছে এতিয়া মই আপোনালোকক এটা কোৱেশ্চন কৰিম সেই কোৱেশ্চনটো হৈছে যে আমি উশাহত কি গেছ লওঁ অক্সিজেন লওঁ কিন্তু প্লান্টছে মানে উদ্ভিদে উশাহত কি গেছ গ্ৰহণ কৰে উদ্ভিদে উশাহত কি গেছ লয় অক্সিজেন গেছ লয়
যদি আপোনালোকে কোনোবাই ভাবিছে যে উদ্ভিদে কি লয় কাৰ্বন ডাই অক্সাইড গেছ লয় তেনেহ'লে এই কনফিউজনটো আমি এতিয়া ক্লিয়াৰ কৰিম ইয়াৰ কনসেপ্টটো আমি বুজিম যে কি কিয় কেতিয়া কেনেকৈ কিয় বিখ্যাত ঠিক আছে উদ্ভিদে কি কৰে উদ্ভিদ হৈছে কি প্ৰডিউচাৰ উদ্ভিদ হৈছে কি উৎপাদক নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি খায় আৰু উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি খোৱা সেই প্ৰক্ৰিয়াটো কি বুলি জনা যায় সালোক সংশ্লেষণ বা ফটোসিনথেসিস কি বুলি জনা যায় সালোক সংশ্লেষণ সূৰ্যৰ পোহৰত উদ্ভিদৰ পাতত থকা হৰিত কণা যা কি বুলি কোৱা হয় ক্লোৰোফিলে কি কৰে উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত কৰে এই উদ্ভিদৰ পাতত ক্লোৰোফিলে খাদ্য প্ৰস্তুত কৰিবলৈ প্ৰথম কি লাগিব সানলাইট লাগিব সানলাইট এই সানলাইটটো কোনে শোষণ কৰে ক্লোৰোফিলে শোষণ কৰে তাৰ পিছত আমাক কি লাগিব পানী লাগিব পানীটো কোনে নিয়ে জাইলেম কলাই লৈ যায় তাৰ পিছত বায়ুমণ্ডলত যি কাৰ্বন ডাই অক্সাইড গেছ আছে মানে CO2 আছে সেই CO2 উদ্ভিদজোপাৰ পাতত কিছুমান সৰু সৰু ৰন্ধ্ৰ থাকে কি থাকে সৰু সৰু ৰন্ধ্ৰ বা হোল থাকে সেই হোলবোৰক কি বুলি জনা যায় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় বা ইংলিছত কি বুলি কয় ষ্টমেটা সেই ষ্টমেটায়ে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছটো শোষণ কৰে এতিয়া আমি কি পালো সানলাইট পালো ক্লোৰোফিল পালো কাৰ্বন ডাই অক্সাইড গেছ পালো আৰু কি পালো আমি পানী পালো ঠিক আছে সো সূৰ্যৰ পোহৰত উদ্ভিদে পাতত থকা হৰিতকণাৰ সহায়ত আৰু বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ লৈ সালোক সংশ্লেষণ কৰে ইয়াৰ যেটো কেমিক্যাল ফৰ্মুলা হ'ব ৰাসায়নিক ফৰ্মুলা হ'ব হেতু হৈছে কি 6CO2 + 6H2O সানলাইট ক্লোৰোফিল C6H12O6 আৰু 6O2 এতিয়া মই কি কলো সালোক সংশ্লেষণৰ যেটো ৰাসায়নিক ফৰ্মুলাটো হেতু হৈছে কি 6CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড 6H2O মানে হৈছে কি পানী তাৰ পিছত কি লাগিব সানলাইট লাগিব সানলাইটটো কোনে লয় ক্লোৰোফিলে লয় তাৰ পিছত কি ফৰ্ম কৰে কি উৎপাদন কৰে C6H12O6 এইটো কিহৰ ৰাসায়নিক সংকেত এইটো হৈছে কি গ্লুকোজ উদ্ভিদে ফটোসিনথেসিসৰ জৰিয়তে কি ফৰ্ম কৰে কিহৰ উৎপাদন কৰে গ্লুকোজ আৰু এই গ্লুকোজৰ পৰাই উদ্ভিদজোপা কাণ্ড ডালপাত বৃদ্ধি হ'বলৈ যি শক্তি লাগে সেই শক্তি ক'ৰ পৰা পায় ফটোসিনথেসিসৰ জৰিয়তে যি গ্লুকোজ উদ্ভিদে ফৰ্ম কৰে বনায় সেই গ্লুকোজৰ পৰা এই শক্তিখিনি পায় গ্লুকোজ প্ৰস্তুত হৈ গ'ল উদ্ভিদে সালোক সংশ্লেষণ কৰিলে সালোক সংশ্লেষণ কৰিবলৈ বায়ুমণ্ডলৰ পৰা কোনটো গেছ ল'লে কাৰ্বন ডাই অক্সাইড গেছ ল'লে তাৰ পিছত যেতিয়া গ্লুকোজ প্ৰস্তুত হ'ব গ্লুকোজ প্ৰস্তুত হোৱাৰ পিছত অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে কি কৰে অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে এতিয়া আমি কি গম পালো উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছটো লয় কিন্তু কেতিয়া লয় যেতিয়া ফটোসিনথেসিস কৰিবলৈ হয় যেতিয়া সালোক সংশ্লেষণ কৰে কেতিয়া কৰে সূৰ্যৰ পোহৰত কৰে তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইড গেছটো লয় আৰু যেতিয়া গ্লুকোজ প্ৰস্তুত হৈ যায় হোৱাৰ পিছত অক্সিজেন গেছটো বায়ুমণ্ডললৈ এৰি দিয়ে আৰু এই অক্সিজেন গেছটো যে বায়ুমণ্ডললৈ এৰি দিয়ে সেই গেছটো আমি উশাহত গ্ৰহণ কৰি আছো এটা কনসেপ্টটো ক্লিয়াৰ হ'ল যে উদ্ভিদে যে কাৰ্বন ডাই অক্সাইড গেছটো যে লয় কেতিয়া লয় অনলি সালোক সংশ্লেষণ কৰিবৰ কাৰণে কিন্তু ৰাতি যেতিয়া উদ্ভিদে উশাহ লয় উশাহত কি লয় অক্সিজেন গেছ লয় আৰু নিশাহত কি এৰি দিয়ে নিশাহত কি গেছ এৰি দিয়ে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে এটো কেতিয়া হয় ৰাতি সেইটো কাৰণে আমাক কি কয় যে ৰাতি হলে ডাঙৰ গছৰ তলত শুব নালাগে কি কয় ৰাতি ডাঙৰ গছৰ তলত শুব নালাগে তেতেলি গছ হওক বা ডাঙৰ বট গছ আহন গছ সেই বটলত ৰাতি হলে শুব নালাগে কিয় শুব নালাগে বুলি এতিয়া আমি গম পালো যে ৰাতি কি হয় উদ্ভিদেও আমাৰ দৰে অক্সিজেন গেছে লৈ পেলাই কাৰ্বন ডাই অক্সাইডটো বায়ুমণ্ডললৈ ৰিলিজ কৰি দিয়ে এতিয়া যদি আমাক কোৱেশ্চন এক্সামত আহে যে উদ্ভিদে ৰেস্পিৰেচন কিহত ৰেস্পিৰেচন ভালদৰে মন কৰিব
ৰেস্পিৰেশ্যনত কি গেছ লয় ৰেস্পিৰেশ্যন মানে কি উশাহ নিশাহ লোৱা যিটো প্ৰক্ৰিয়া তাক ইংৰাজীত কি বুলি কোৱা হয় ৰেস্পিৰেশ্যন বুলি কোৱা হয় মই ইংলিছত কিয় লিখি দিছো তাৰ কাৰণটো হৈছে কি আমি অসমীয়াৰ লগতে ইংলিছটো জনাৰ প্ৰয়োজন সো ইংলিছত উশাহ নিশাহক কি বুলি কোৱা হয় ৰেস্পিৰেশ্যন বুলি কোৱা হয় তো ৰেস্পিৰেশ্যন প্ৰক্ৰিয়াত উদ্ভিদে কি গেছ লয় বুলি যদি কোৱেশ্চন আহে আমি এনসাৰ কি দাগ মাৰিব লাগিব অক্সিজেন গেছটো দাগ মাৰিব লাগিব তো এতিয়াৰ পৰা এই কনসেপ্টটো আমাৰ ক্লিয়াৰ হ'ল আৰু উদ্ভিদে এই প্ৰক্ৰিয়াৰে বায়ুমণ্ডলত অক্সিজেন গেছৰ ভাৰসাম্যটো ৰক্ষা কৰি আহিছে আৰু সেইবাবে জীৱজগত জীয়াই থাকিব পাৰিছে এতিয়া আমি অক্সিজেনৰ বিষয়ে পালো অক্সিজেন 21% আছিলে কাৰ্বন ডাই অক্সাইড গেছৰ বিষয়ে পালো আমি 0.03% এতিয়া চাম আমি নাইট্ৰজেনৰ বিষয়ে নাইট্ৰজেন কিমান আছিল বুলি গম পাওঁ আমি 78% নাইট্ৰজেন বায়ুমণ্ডলত কিমান আছিল 78% এতিয়া আৰু এটা কোৱেশ্চন মোৰ মনলৈ আহে সেই কোৱেশ্চনটো এনসাৰ আপোনালোকে ভিডিওটো পোষ্ট কৰি পেলাই ভাবিব 1 মিনিট আপোনালোকে ভিডিওটো পোষ্ট কৰি ল'ব তাৰ পিছত এনসাৰটো নিজৰ মনত ভাবিব তাৰ পিছত মই যেটো এনসাৰ দিও তাৰ লগত মিলে নে নিমিলে আপোনালোকে চাব যে বায়ুমণ্ডলত নাইট্ৰজেন গেছ কিমান আছে 78% আছে অক্সিজেন গেছ কিমান আছে 21% হে আছে তেনেহলে নাইট্ৰজেন গেছটো যেহেতু বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে আছে 78% আছে তথাপিও জীৱ-জন্তু বা গছ-গছনিয়ে উশাহত অক্সিজেন গেছৰ ঠাইত নাইট্ৰজেন গেছটো কিয় নললে তাৰ মেইন ৰিজনটো কি হেতু আপোনালোকে ভাবক আৰু মই যেটো আপোনালোকক এনসাৰ দিম তাৰ লগত আপোনালোকৰ থিংকিংটো মিলে নে নাই হেতু আপোনালোকে চাব তাৰ কাৰণটো বুজিবলৈ আমি কেইটামান পইণ্ট চাব লাগিব প্ৰথম পইণ্টটো হৈছে নাইট্ৰজেন গেছটো এটা কি গেছ বুলি ধৰা হয় কি গেছ বুলি নিষ্ক্ৰিয় গেছ হিচাপে ধৰা হয় নিষ্ক্ৰিয় গেছ হিচাপে ধৰা হয় বা ইংৰাজীত কি বুলি কোৱা হয় ইনাৰ্ট গেছ হিচাপে নাইট্ৰজেনক ধৰা হয় কিন্তু অক্সিজেনটো হৈছে কি সক্ৰিয় অক্সিজেনটো ইনাৰ্ট নহয় অক্সিজেনটো কি সক্ৰিয় গেছ আৰু নাইট্ৰজেনটো কি নিষ্ক্ৰিয় গেছ এটা নাইট্ৰজেনটো আমাৰ কিয় নিষ্ক্ৰিয় এটো এটা কোৱেশ্চন আহিলে এতিয়া আমি চাম নাইট্ৰজেনত দুটা এটম থাকে N2 লিখিছো মই নাইট্ৰজেনৰ ৰাসায়নিক সংকেত N2 মানে নাইট্ৰজেনত দুটা এটম থাকে আৰু এই দুইটা এটম ট্ৰিপল বন্ডেৰে বান্ধ খাই আছে কিহেৰে বান্ধ খাই আছে ট্ৰিপল বন্ড মানে কি নাইট্ৰজেনত যেহেতু দুটা এটম থাকে দুইটা এটমটো লগ লাগি থাকিব লাগিব কেনেকৈ লগ লাগি থাকিব বান্ধোনেৰে বান্ধ খাই থাকে আৰু সেই বান্ধোনটোক কি বুলি কোৱা হয় ট্ৰিপল বন্ড বুলি কোৱা হয় মানে 1 2 3 এই তিনিডাল বান্ধোনে যেহেতু আছে সো তাক কি বুলি কোৱা হয় ট্ৰিপল বন্ড বুলি কোৱা হয় ট্ৰিপল বন্ড নাইট্ৰজেন ট্ৰিপল বন্ডেৰে বান্ধ খাই থাকে আৰু এই ট্ৰিপল বন্ডটো কি হৈছে বহুত শক্তিশালী বহুত ষ্ট্ৰং যেহেতু ট্ৰিপল বন্ডটো বহুত ষ্ট্ৰং কিয় ষ্ট্ৰং কাৰণ এতিয়া চাওক মোৰ হাতত এটা পেন আছে এই পেনটো মই ভাঙিবলৈ মোৰ বেছি টাইম নালাগে এটো সহজ কিন্তু যেতিয়া ইয়াৰ লগত মই দুটা পেন লগাই দিও ভাঙিবলৈ মোৰ অলপ কষ্ট হ'ব যদি মই তিনিটা লগাই দিও তেনেহলে মোৰ ভাঙিবলৈ আৰু কঠিন হ'ব সো ইয়াত যেহেতু ট্ৰিপল বন্ড হৈ গ'ল তাৰ মানে কি ই বহুত ষ্ট্ৰং ইয়াক ভাঙিবলৈ অসুবিধা হয় যেহেতু ভাঙিবলৈ অসুবিধা হয় তো নাইট্ৰজেনে কি হয় কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে সো কি হয় নাইট্ৰজেনে মানে সহজে কি নকৰে ৰিঅ্যাকশন নকৰে কিয় নকৰে বুলি গম পালো যে নাইট্ৰজেনৰ এটম দুটা ট্ৰিপল বন্ডেৰে বান্ধ খাই আছে আৰু ট্ৰিপল বন্ডটো বহুত ষ্ট্ৰং হোৱাৰ কাৰণে তাক ব্ৰেক কৰিব নোৱাৰে আৰু তাৰ বাবে কি হয় নাইট্ৰজেনে সহজতে কোনো ধৰণৰ কেমিক্যাল ৰিঅ্যাকশনত ভাগ নলয় নাইট্ৰজেনটোক নিষ্ক্ৰিয় গেছ হিচাপে ধৰা হয় আৰু নিষ্ক্ৰিয় গেছ হিচাপে ব্যৱহাৰ কৰা হয় অক্সিজেন যেহেতু ৰিঅ্যাক্টিভ অক্সিজেনে যেহেতু ৰিঅ্যাকশন কৰে আমাৰ জীৱৰ দেহত লিভিং অৰ্গানিজমছত যিবোৰ কেমিক্যাল ৰিঅ্যাকশন হয় এই কেমিক্যাল ৰিঅ্যাকশনসমূহ হোৱাৰ ফলত তাৰ পৰা আমি এনাৰ্জি পাওঁ যেনেকৈ মই অলপ আগত আপোনালোকক দেখাইছিলো যে হালু সংশ্লেষণৰ যেটো কেমিক্যাল ৰিঅ্যাকশন আছিলে তাৰ ৰিঅ্যাকশন হৈ কি উৎপন্ন হৈছিল গ্লুকোজ উৎপন্ন হৈছিল আৰু গ্লুকোজৰ পৰা উদ্ভিদে শক্তি পায় ঠিক কেনেদৰে সকলো লিভিং অৰ্গানিজমত যিবোৰ জীৱজগত আছে সকলোৱে দেহত কেমিক্যাল ৰিঅ্যাকশন হয় আৰু তাৰ পৰাহে সেই জীৱটোৱে শক্তি পায় যেহেতু নাইট্ৰজেনে কোনো ধৰণৰ কেমিক্যাল ৰিঅ্যাকশনত ভাগ নলয় তেনেহলে সি আমাক কেনেকৈ সহায় কৰিব কিন্তু অক্সিজেনে যেহেতু কেমিক্যাল ৰিঅ্যাকশনত ভাগ লয়
সো অক্সিজেন জীৱদেহৰ কাৰণে ইসেনশিয়াল অক্সিজেনে জীৱদেহত যিবোৰ কেমিক্যাল ৰিয়েকশনৰ প্ৰয়োজন হয় যাৰ বাবে আমি কি পাওঁ এনাৰ্জি পাওঁ সেই কেমিক্যাল ৰিয়েকশনসমূহত অক্সিজেনে সহজে ভাগ লৈ আমাক কি কৰে দেহত জীয়াই থাকিবলৈ আমাৰ বৃদ্ধি হ'বলৈ বিকাশ হ'বলৈ এনাৰ্জি প্ৰয়োগ কৰে সেইটোৱে মেইন কাৰণ কি গম পালো আমি ফাৰ্স্ট হৈছে কি ৰিয়েকশন অক্সিজেন যেহেতু ৰিয়েক্টিভ সেকেন্ড হৈছে কি বায়োলজিক্যাল সিগনিফিকেন্স যেটো বায়োলজিক্যাল গুৰুত্বতা আছে তাৰ বাবে জীৱজগতৰ বাবে নাইট্ৰজেন গেছটো উপযোগী নহয় আৰু অক্সিজেন গেছটোহে আমাৰ বাবে উপযোগী সেইবাবে আমি জীৱজগতে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰোঁ কিন্তু কিছুমান ব্যাকটেৰিয়া আছে যিবোৰ ব্যাকটেৰিয়াই কিছুমান উদ্ভিদৰ সুবিধাৰ কাৰণে কি কৰে নাইট্ৰজেন গেছটো বায়ুমণ্ডলৰ পৰা নিষ্কাশন কৰি লয় এতিয়া আমি এই গোটেই কথাখিনিৰ পৰা কি শিকিলো প্ৰথম কি পালো আমি বায়ুমণ্ডলৰ কোনটো গেছ কিমান পৰিমাণে থাকে নাইট্ৰজেন কিমান থাকে অক্সিজেন কিমান থাকে কাৰ্বন ডাই অক্সাইড কিমান থাকে এই গোটেইখিনি আমি গম পালো আৰু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ যেটো ভাৰসাম্য সেইটো কেনেদৰে ৰক্ষা হৈ আছে সেইটো আমি গম পালো এটা পৰীক্ষাত যদি আপোনালোকক কোৱেশ্চন আহে যে বায়ুমণ্ডলৰ অক্সিজেনৰ পৰিমাণ কিমান তেনেহলে এনসাৰটো দিব পাৰিব বা নাইট্ৰজেনৰ ৰাসায়নিক সংকেতটো কি বুলি যদি লিখিবলৈ আহে আপোনালোকে এটো এনসাৰো পাই গল আৰু নাইট্ৰজেনৰ এটম দুটাই কি বান্ধনীৰে বান্ধ খাই থাকে বুলি যদি কোৱেশ্চন আহি যাব পাৰে ডিএইচএছ এক্সামত আগত এনেকুৱা কোৱেশ্চন আহি গৈছে সো এনেকুৱা কোৱেশ্চন আহি যাব পাৰে যে নাইট্ৰজেনে এটম দুটাই কি বান্ধনীৰে বান্ধ খাই আছে ইয়াৰ এনসাৰটো কি হ'ব আমাৰ ট্ৰিপল বন্ড এতিয়া আমি আৰ্গনটো বিষয়ে চাম যে আৰ্গনটো আমাৰ কাৰণে কেনেকৈ উপযোগী এটা বায়ুমণ্ডলত আৰ্গন কিমান থাকে 0.93% থাকে এই আৰ্গন গেছটো হৈছে কি এটা ইনাৰ্ট গেছ এটো কমপ্লিটলি ইনাৰ্ট আৰ্গনটো হৈছে কি ইনাৰ্ট গেছ মানে নিষ্ক্ৰিয় গেছ বায়ুমণ্ডলত আৰ্গনটো নিষ্ক্ৰিয় অৱস্থাত থাকে ঠিক আছে আৰু এই আৰ্গনটো আমি এটা কামত ইউজ কৰো হেতু এক্সামত কোৱেশ্চন আগত আহি গৈছে সো এক্সামত আকৌ কোৱেশ্চন আহিব পাৰে হেতু কোড আমি ইউজ কৰো আৰ্গনটো লাইটৰ বাল্বত কিহত ইউজ কৰো লাইটৰ বাল্বত আমি আৰ্গন গেছটো ইউজ কৰো কেনেকৈ ইউজ কৰো হেতু আমি বুজিবলৈ ট্ৰাই কৰিম এতিয়া এই লাইটৰ বাল্বটোত আমাৰ ভিতৰত এডাল তার আপোনালোকে দেখা পাইছে যেতিয়া আমি কাৰেন্টৰ সুইচ দিলে এই তারডাল আমাৰ জ্বলি যাব এই তারডালৰ নামটো কি জানেনে এই তারডালক ফিলামেন্ট বুলি কোৱা হয় কি বুলি কোৱা হয় ফিলামেন্ট লাইটৰ বাল্বৰ ভিতৰত যেডাল তার থাকে তাক কি বুলি কোৱা হয় ফিলামেন্ট এই ফিলামেন্টডাল কি ধাতুৰে নিৰ্মাণ কৰা হৈছে বুলি এক্সামত কোৱেশ্চন আহি থাকে এই ফিলামেন্টডাল কি ধাতুৰে নিৰ্মাণ কৰা হৈছে ধাতুটোৰ নাম হৈছে কি টাংস্টেন ধাতুৰে আমাৰ ফিলামেন্টডাল নিৰ্মাণ কৰা হয় ঠিক আছে যেতিয়া আমি কাৰেন্টৰ সুইচ দিও বোৰ্ডত যেতিয়া আমি সুইচ দিলে এই ফিলামেন্টডাল আমাৰ জ্বলি উঠে তাৰ ফলত আমাৰ লাইটটোৰ পৰা পোহৰ ওলায় এতিয়া মোৰ কোৱেশ্চনটো হ'ল আৰ্গন এই লাইটটোত কেনেকৈ ইউজ কৰা হয় ঠিক আছে এটা ভালদৰে মন কৰিব এই লাইটটোৰ ওপৰত যেটো গ্লাছৰ আৱৰণ আছে এই গ্লাছৰ আৱৰণটোৰ ভিতৰত আৰ্গন গেছটো ভৰোৱা আছে মই কি কলো এই গ্লাছৰ আৱৰণটোৰ ভিতৰত আৰ্গন গেছটো আমাৰ ভৰোৱা হৈ আছে যদি এই ওপৰৰ গ্লাছৰ কভাৰটো যদি নাথাকে তেনেহলে এই ফিলামেন্টডাল জ্বলিব নে নজ্বলে তাৰ এনসাৰটো হ'ল জ্বলিব কিন্তু 2 সেকেন্ড জ্বলাৰ পিছত এই ফিলামেন্টডাল কি হ'ব নষ্ট হৈ যাবগৈ কিয় নষ্ট হ'ব তাৰ মেইন কাৰণটো হৈছে আমাৰ বায়ুত কি আছে অক্সিজেন গেছ আছে অক্সিজেন গেছটো কি হয় ৰিয়েক্টিভ গেছ হয় আৰু ই জুই জ্বলিবলৈ সহায় কৰে এই ফিলামেন্টডালক অক্সিজেন গেছে জ্বলাই দিয়াৰ পিছত এই ফিলামেন্টডাল নষ্ট হৈ যাব সো কি কৰা হয় অক্সিজেন গেছে যাতে এই ফিলামেন্টডালক কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে এই ফিলামেন্টডালৰ লগত যাতে অক্সিজেন গেছে কি কৰিব নোৱাৰে ৰিয়েক্ট কৰিব নোৱাৰে সেই কাৰণে এই গ্লাছৰ আৱৰণটো আমাৰ দিয়া হৈছে যদি আমি এই গ্লাছৰ আৱৰণটো বনাই ভিতৰত যদি কোনো ধৰণৰ গেছ নিদিয়াকৈ আমি ভেকুম কৰি ৰাখো তেনেহলে সুইচ দিলে এই ফিলামেন্টডাল আমাৰ জ্বলিব নাই তাৰ এনসাৰ হৈছে জ্বলিব কিন্তু জ্বলিলেও খুব কম সময়ৰ কাৰণেহে জ্বলিব তাৰ মেইন কাৰণটো হৈছে কি যে ভিতৰত ভেকুৱাম হৈ গ'ল সো অলপ সময় জ্বলাৰ পিছত এই ফিলামেন্টডাল নষ্ট হৈ যাব সেইবাবে এই গ্লাছৰ আৱৰণটোৰ ভিতৰত আৰ্গন গেছটো ভৰোৱা হয় আৰ্গন গেছৰ মেইন কামটো কি হয় যে প্ৰথম কথা হৈছে কি আৰ্গন গেছটো হৈছে কি ইনাৰ্ট গেছ কোনো ধৰণৰ ৰিয়েকচন নকৰে আৰ্গন গেছৰ কোনো কালাৰ নাই
কোনো স্মেল নাই, কোনো টেষ্ট নাই আৰু আমি চকুৰেও দেখা নাপাওঁ। অৰ্থাৎ এই আৰ্গন গেছটোৱে এই বাল্বটোৰ ভিতৰত থাকি একোৱে নকৰে। 5 ষ্টাৰৰ চকলেটৰ যিটো এডভাৰটাইজ দিয়ে তাত এটা কথা কয় কি বেটা আচ্ছা হোৱা কি তুমনে কুছ নাহি কিয়া। চ' ইয়াতো আৰ্গন গেছে সেই একেই কাম কৰি আছে যে একো নকৰাকৈয়ে কিবা এটা কৰি আছে। চ' ঠিক আছে, এইটোৱে হৈছে আৰ্গন গেছৰ ইউজ। লাইটৰ বাল্বত আৰ্গন গেছৰ ইউজ কৰা হয়। এক্সামত কুৱেশ্যন আহিব পাৰে যে কুৱেশ্যনটো কি বুলি আহিব যে লাইটৰ বাল্বত কোনটো গেছৰ ইউজ কৰা হয়, তাৰ এনসাৰ কি হ'ব আৰ্গন গেছ। আৰু আৰ্গন গেছটো হৈছে কি আমাৰ ইনাৰ্ট গেছ। আৰ্গন গেছৰ লগতে আন কিছুমান ইনাৰ্ট গেছৰ মিক্সাৰো আমাৰ লাইটৰ বাল্বত ইউজ কৰা হয়। বিভিন্ন ধৰণৰ লাইটৰ বাল্বত এনেধৰণৰ ইনাৰ্ট গেছৰ মিক্সাৰ ইউজ কৰা হয়। চ' এই গোটেই ভিডিঅ'টোৰ পৰা আমি আজি কি টপিক গম পালোঁ, কি কনচেপ্ট গম পালোঁ। প্ৰথম আমি কি গম পালোঁ ফটোচিনথেসিস। এক্সামত কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে গ্লুক'জৰ ৰাসায়নিক সংকেত কি, তেতিয়া আমি এনসাৰ কৰিব পাৰিম কি C6H12O6। এটা ভিডিঅ'ৰ পৰাই আমি বহুতকেইটা কনচেপ্ট আজি আমাৰ ক্লিয়াৰ হৈ গ'ল। তাৰপিছত আমি কি গম পালোঁ যে নাইট্ৰজেন গেছৰ ৰাসায়নিক সংকেতটো কি, নাইট্ৰজেন গেছৰ এটম দুটাই কি বান্ধনীয়ে বান্ধ খাই আছে সেইটো গম পালোঁ। তাৰপিছত উদ্ভিদে ৰেছপিৰেশ্যনত কি গেছ লয় সেইটো আমি গম পালোঁ। ভিডিঅ'টো আছিলে আমাৰ কিহৰ ওপৰত এটমস্ফিয়াৰৰ ওপৰত। আৰু এই এটমস্ফিয়াৰৰ গেছসমূহ পঢ়োঁতে এই গেছসমূহৰ গুৰুত্বতা কি সেই গোটেইখিনি আমি পঢ়িলোঁ, পঢ়ি গোটেই কনচেপ্টটো আমি ক্লিয়াৰ কৰিলোঁ। ইয়াৰ আজি এটা পাৰ্টহে আমাৰ হৈছে আৰু নেক্সট পাৰ্টটোত বায়ুমণ্ডলৰ যিবোৰ লেয়াৰ আছে তাৰ ওপৰত আমি আলোচনা কৰিম। টপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ এইবোৰৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ পৰা যিবোৰ MCQ আহিব পাৰে মই এই চিৰিজটো শেষ হোৱাৰ পিছত এটা MCQ চিৰিজ লৈ আহিম। এই MCQখিনি আপোনালোকে চোৱাৰ পিছত যেতিয়া এই গোটেই ভিডিঅ'টো আপোনালোকৰ মনত আহিব তেতিয়া MCQসমূহৰ এনসাৰো আপোনালোকে কৰিব পাৰিব। তো ঠিক আছে, এতিয়া মই যে ক'লোঁ আপোনালোকক যে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ পেইড আছিলে, তেনেহ'লে ইয়াৰ মূল্য কিমান আছিলে এইটো আপোনালোকৰ জানিবলৈ মন গৈছেনে? তেনেহ'লে আপোনালোকে জানি লওক যে এই ভিডিঅ'টোৰ মই পেইড বুলি এইটো কাৰণে কৈছোঁ, ইয়াৰ মূল্যটো হৈছে কি, ইয়াৰ মূল্যটো হৈছে কি আপোনালোকৰ সময়টো, টাইমটো। সময়টো সকলোৰে কাৰণে মূল্যৱান, মোৰ কাৰণেও যিমান মূল্যৱান হৈছে আপোনালোকৰ কাৰণেও সিমান মূল্যৱান। চ' ফ্ৰী বুলিয়ে এই ভিডিঅ'টো আপোনালোকে লাইটলি নল'ব। ইয়াৰ পৰা যিখিনি হ'ল আপোনালোকে আজি শিকিলে ধুনীয়াকৈ নোট বনাই লওক। আৰু মই কৈছোঁৱে যে এইখিনি শেষ হোৱাৰ পিছত এটা MCQ চিৰিজ লৈ আহিম, তেতিয়া আজি যি শিকিলে সেইখিনি হ'ল আকৌ আপোনালোকৰ এবাৰ ৰিভাইজ হৈ যাব। চ' আজি ইয়াৰ মূল্যটো কি হ'ল, মোৰ এই ভিডিঅ'টোৰ মূল্য কি, মূল্যটো হৈছে টাইম। আপোনালোকে যিখিনি টাইম ইনভেষ্ট কৰিছে ময়ো ভিডিঅ'টো বনাবলৈ সিমান টাইমে ইনভেষ্ট কৰিব লগা হৈছে, অৰ্থাৎ তাতকৈ বেছি টাইমহে মই ইনভেষ্ট কৰিব লগা হৈছে। কাৰণ দিনত মই ডিউটি যাওঁ, মই অলৰেডি জব কৰি আছোঁ আপোনালোকে জানে। আৰু জব কৰাৰ পিছত মই আহি এতিয়া ৰাতি মই 12:30 হৈছে, 12:30ত মই আপোনালোকলৈ ভিডিঅ' বনাই আছোঁ। গতিকে ময়ো ইয়াত টাইম ইনভেষ্ট কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাওঁতেও টাইম ইনভেষ্ট কৰিছে। চ' এই ভিডিঅ'টো ফ্ৰী বুলি আপোনালোকে কেতিয়াও নল'ব, পেইড। আপোনালোকে কিবা এটা দি এই ভিডিঅ'টো চাইছোঁ বুলি মনত ভাবি লওক, তেতিয়াহে এই ভিডিঅ'টোৰ প্ৰতি আপোনালোকৰ ইণ্টাৰেষ্টটো বাঢ়ি যাব, তেতিয়াহে শিকিবলৈ বেছি মন যাব। আৰু এই ভিডিঅ'টো চাই যিখিনি নোট আছিলে নোটখিনি ধুনীয়াকৈ আপোনালোকে বনাই ল'ব, বনাই আৰামত পঢ়ি যাওক, সময়ৰ সদব্যৱহাৰ কৰক, নিশ্চয় আপোনালোকে পৰীক্ষাত পাছ কৰিব। আজি ভিডিঅ'টোত ইমানেই আছিলে। ইয়াৰ নেক্সট পাৰ্টটো অতি সোনকালে আগবঢ়াম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি কেনেকুৱা পালে আপোনালোকে জনাব। থেংক ইউ।